बड'लेण्डनि राजखान्थिया बारानिफ्राय बारा दुंहाव जाबोगासिनो। बिसायख'थिनि साना खाथिनिफ्राय खाथिसिन सौफैनाय लोगो लोगो बिटिसिनि खुंथाय गोहोआव थानाय इउपिपिएल दोलोखौ अदालगुरिनि रौतायाव गोख्रोङै नुनो मोन्दों। इउपिपिएलनि मिरु आफादनि नेहाथारि राजु नार्जारिया हारियारि राजखान्थि गेलेनायनि थाखाय दोलोखौ गोख्रोङै हुमखि होयो। इउपिपिएलआ बर' हादराव हिन्दु मुस्लिम राजखान्थि जानो होआ, जेराव बयनिबो बाउसोमनायफोरखौ गनायथि होनानै बिटिआर ओनसोलाव गोजोन गायसननाय जादों। राजु नार्जारिया बिटिसिआव गोजोन आरो सुबुंखान्थि गायसननायनि उनाव ओनसोलारि दोलोखौ बोख्लायनानै बिटिआरखौ दखल खालामनो फैनाय हायुङारि दोलोफोरनि फारसे सांग्रां खालामो। दिनै बिटिसिनिफ्राय इउपिपिएल दोलोखौ फेजेननाय जायोब्ला गाबोन बिटिसिआव रावबो दोलो खालामनो हानाय नङा। जथाय सोरखारनि थाखाय प्रमद बर'आ गोजोनै बिटिसिखौ खुंनो हायाखै होनना राजु नार्जारिया बुंथियो। नार्जारिया बेखौबो बुंफोरबावो दि बिथाङा गावनि थिरांथाजों जेबो खामानि मावनो हायाखै प्रमद बर'आ होननानै फोरमायबावो। बेनि गेजेरावनो बिपिएफनि गाहाय हाग्रामा महिलारिखौ राजु नार्जारिया सोंखारिदों। बिपिएफ इउपिपिएलनि गोबां सावरायनाय गोरोबथाखौ रायखांनाया हाग्रामानि गाज्रि थासारिनि थाखाय फेलें जादोंमोन। इउपिपिएलनि नेहाथारि राजु नार्जारिया बावैसो सिगां गावनि गोसोखौ सोलायनायजों लोगोसे फिन गोरोबथानि सायाव सावरायनो थाखाय सिगांबोनो हाग्रामा महिलारिखौ खावलायदों। रौतानि निउपानबारियाव इउपिपिएलनि लाइमोन गांखंनि बानजायनायाव खुंनाय मोनसे सांग्रांथि मेलाव बेबायदि बिबुंथि होयो राजु नार्जारि बिथाङा। 40টা পৰিষদীয় সমষ্টি আছে। 40টা পৰিষদীয় সমষ্টিত 3200 বুথ আছে। 420টা বিচিডিচি আছে। সকলো বুথ, সকলো বিচিডিচি আৰু সকলো ব্লকত আমাৰ প্ৰস্তুতি একদম কমপ্লিট হৈ গ'ল। এতিয়া আমি নিৰ্বাচন যেতিয়াই ডিক্লেয়াৰ কৰে তেতিয়া খেলি পেলাই জিকাৰ কাৰণে আমি সাজু হৈছোঁ। নাই, আমি যেহেতু 2020 চনৰ পৰা শান্তি স্থাপন কৰিলোঁ, প্ৰমদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন হ'ল। এতিয়া শান্তি চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। আগত গণতন্ত্ৰ ইয়াতে নাছিল, মানুহ মুক্ত মনেৰে ভোট দিব পৰা নাছিল, পলিং এজেণ্ট দিব পৰা নাছিল, মেল মিটিং কৰিব পৰা নাছিল, ইয়াতে ৰাজনৈতিক দলবোৰৰ অফিচ খুলিব পৰা নাছিল 2020 চনৰ আগত। এতিয়া যিহেতু গণতন্ত্ৰ সুদৃঢ় হৈছে, সকলোৱে গণতন্ত্ৰৰ মূল্যবোধ বুজি পাইছে, প্ৰমদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে সকলোকে সম অধিকাৰ দিয়া হৈছে। মুক্ত মনেৰে নিজৰ পচন্দৰ ৰাজনৈতিক দলত কাম কৰিবলৈ এতিয়া সুযোগ দিয়া হৈছে। গতিকে সকলো ৰাজনৈতিক দল আহিছে, আমিও ৱেলকাম জনাইছোঁ, আহক খেলক। এটাই অনুৰোধ, আমি ইয়াতে শান্তি স্থাপন কৰিছোঁ 2020 চনৰ পৰা। ইয়াতে যি ঘূৰি অহা শান্তি, এইটো যাতে কোনো পৰ্যায়ে বিঘ্নিত নহয়। হিন্দু মুছলমান, হিন্দু খ্ৰীষ্টান এইবিলাকৰ ৰাজনীতি যাতে নকৰে, এইটোৱেই অনুৰোধ। আপোনালোকে আহক, ইয়াতে কনষ্ট্ৰাকটিভ আৰু পজিটিভ পলিটিক্স কৰি পেলাই আপোনালোকে ইয়াতে নিৰ্বাচনত অংশগ্ৰহণ কৰক। তেখেতক ধন্যবাদ দিছোঁ। আগতে বহুত লানি আলোচনা হ'ল বিপিএফ আৰু ইউপিপিএলৰ মাজত। বহুত লানি আলোচনা সময়ত তেখেতে নিজে উপস্থিত নাছিল, তেখেতে সঁহাৰিও জনোৱা নাছিল বুলি তেখেতসকলৰ নেতৃবৃন্দই কৈছিল। তেখেতসকলৰ নেতৃবৃন্দ যেনেকৈ খাম্পা বৰগোহাঞি আছিল আগত, এতিয়া ইউপিপিএলত আহিল। ৰবিৰাম নাৰ্জাৰী, আমাৰ ওদালগুৰিৰ ৰিহন দৈমাৰী, ৰবিনসন মুছাহাৰী আৰু তামোলপুৰৰ আমাৰ ইমানুৱেল মুছাহাৰী বিপিএফক নেতৃত্ব দিছিলে। আমি ইউপিপিএল তৰফৰ পৰা আমাৰ মাননীয় ৰণগৰা নাৰ্জাৰী আছিল আমাৰ কাৰ্যকৰী সভাপতি আৰু MP ৰাজ্যসভাৰ, ময়ে আছিলোঁ। আমাৰ বিটিচিৰ স্পিকাৰ কাতিৰাম বড়ো আছিলে। তেনেকৈ আমি 4-5জন ইউপিপিএলৰ পৰাও আছিলোঁ। বহুত লানি আলোচনা হৈছে, মই নিজে উপস্থিত আছিলোঁ। তেতিয়া কিন্তু তেখেতসকলে জনাইছিল আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সঁহাৰি জনোৱা নাই আৰু তেখেতে আখৰগোচ হৈ আছে যে আমি ইউপিপিএলৰ লগত কথা পাতিব নালাগে আৰু আমি এলায়েন্সটো কৰিব নালাগে বুলি তেখেতসকলে আমাক জনাইছিল। কি সঁচা কি মিছা আমি এইটো নাজানো, কিন্তু আজি যিহেতু তেখেতৰ মন পৰিৱৰ্তন হৈছে, তেখেতে ভাল চিন্তাধাৰা কৰিছে যে আমি ইউপিপিএলৰ লগত বহিব লাগে বুলি, আমি ৱেলকাম জনাইছোঁ। তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। নাই, তেখেতে অকল মেথছৰ জ্ঞান থাকিলে নহ'ব, ৰাজনীতিত কেমিষ্ট্ৰিৰ বহুত দৰকাৰ, কেমিষ্ট্ৰিটো মিলাব লগা হয়। তেখেতে খালি মেথছটো জানি পেলাই কেমিষ্ট্ৰিটো নাজানাৰ কাৰণে গণ্ডগোলটো হৈছে। কমচে কম 25খন আসন লৈ পেলাই বিটিআৰত এককভাৱে আমি চৰকাৰ গঠন কৰিম।